এভৰিৱান আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো বহুত বেছি ভালে আছে। আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰ বহুত বেছিয়ে ভাল। এইফালে দেখিছেনে কাপোৰ উলিয়াই পৰা ৰেডি কৰি ৰাখিছোঁ, কাৰণ আজি বিয়া আছে। এতিয়া দেৰি নকৰি পটাপটকৈ ৰেডি হৈ লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আমি বিয়ালৈ যাবলৈ ৰেডি হৈ গ'লোঁ। এইফালে মা আছে, বৌ আছে, চায়ান, আমাৰ ফাৰহান, এইফালে আমাৰ আফ্ৰুজাহি আছে। হাই। ঘৰৰ পৰা বেছি দূৰ নহয়, সেইটো কাৰণে আমি গৈ আছোঁ টেম্পুত। আমি বিয়াঘৰলৈ এতিয়া আহি পালোঁ। এইফালে আমাৰ দৰা এয়া এইজন কিন্তু তামুলী নহয় দেই, এনেইহে জোকাই আছে। এইজনী আমাৰ কইনা, ভিডিঅ' কৰিছে দেই। এইফালে আমি আহিলোঁ চাহ খাবলৈ। আমাৰ শাহু মায়ে লগ পাই গ'ল ভনীয়েকক। এয়া দৰা বায়েক, এইফালে মাহী। এইফালে মাহীৰ লগতো অলপ ভিডিঅ' কৰিলোঁ। দেখিছেনে দৰা বায়েক একদম পুৰা ওলোৱাত বিজি হৈ আছে। এইফালে দেখিছেনে দৰাই খোৱাৰ সময়তো নিজেও আহি মানুহক মাতষাৰ লগাইছে, ভায়েকো সুধিছে। সঁচাকৈ বহুত ভাল লাগিল কিন্তু দেই বিয়া।
ভাত খোৱাৰ পাছত বহি থাকোঁতে লগ পালোঁ আমাৰ মাহীৰ বোৱাৰী ছোৱালী আৰু সঁচাকৈ বিয়া বাৰুবিলাকত গ'লে সকলোকে লগ পোৱা যায়, বহুত ভাল লাগে। আমি চবেই মিলি দুকপিমান ফটো তুলিলোঁ, ভাবিছোঁ আপোনালোককো দেখাই দিওঁ বুলি। এয়া দেখিছেনে? এইফালে আমি দুইজনী যা কইনাৰ লগত ফটো তুলিছোঁ। আপোনালোকক মোৰ আজিৰ ভিডিঅ' চাই কেনেকুৱা লাগিল প্লিজ এবাৰ কমেণ্ট কৰি জনাব। আৰু যদি কোনোবাই নতুনকৈ মোৰ চেনেলটো চাই আছে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি মোক আগুৱাই নিয়াত সহায় কৰিব।